নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। আহকচোন আমি আজি আকাশত উৰা কাছৰ সাধুটো সকলোৱে একেলগে উপভোগ কৰোঁ। আকাশত উৰা কাছ। এদিনাখন এটা কাছই শগুন এটাক ক'লে, হেৰা বন্ধু, এটা কথা শুনাচোন। তুমি আকাশত উৰি থকা দেখিলে মোৰো উৰিব মন যায়। মই এটা বুদ্ধি ভাঙিছো। মই এডাল মাৰিত কামুৰি উৰিবলৈ ধৰি থাকিম। তুমি মই কামুৰি থকা মাৰিডাল ঠেঙেৰে খামুচি ধৰি উৰুৱাই লৈ যাবা। কাছৰ কথা শুনি সেইটোনো কি ডাঙৰ কথা বুলি শগুনে কাছক মাৰি এডাল দিলে। কাছই মাৰিডালত কামুৰি ধৰিলে আৰু শগুনে মাৰিডালত খামুচি ধৰি কাছৰে সৈতে আকাশলৈ উৰা মাৰিলে। আকাশত উৰিব পাই কাছই গপতে গংগাটোপ হ'ল। সি ওপৰৰ পৰা তললৈ চাই গ'ল। তলত কিছুমান মানুহে কাছ আৰু শগুনক চাবলৈ দৌৰি আহিল আৰু আকাশৰ পিনে চাই চাই কাছ আৰু শগুনৰ পিছে পিছে দৌৰিব ধৰিলে। মানুহবোৰে দৌৰা দৌৰি কৰা দেখি কাছৰ হাঁহি উঠিল আৰু শগুনক ক'ব বিচাৰিলে, চোৱা চোৱা বন্ধু, মোৰ বুদ্ধিয়ে কিমান কাম দিছে। কিন্তু ক'বলৈ মুখ মেলাৰ লগে লগে কাছটো মাৰিৰ পৰা এৰা পৰিল আৰু ধুপুচকৈ মাটিত পৰিল। মানুহবোৰে কাছটোক নি বৰ ভোজ খালে। গতিকে মূৰ্খৰ দৰে কাম কৰিলে বিপদত পৰা যায়। আমি এইটোকে নুবুজিলো জানো?